আসসালামু আলাইকুম। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই মাছৰ ৰেচিপি এটা লৈ আহিছোঁ, ভাবিছোঁ আপোনালোকে চাই ভাল পাব। এয়া মই মাছটো হাফ ফ্ৰাই কৰি লৈছোঁ। এতিয়া এই মাছখিনি মই খুব সুন্দৰকৈ কাঁইটবোৰ এৰুৱাই ল'ম। যিসকলে কাঁইটৰ ভয়ত মাছ নাখায় সেইসকলে আজি এই ৰেচিপিটো চাই মাছ খাব বুলি মই ভাবিছোঁ। আৰু দেখিছেনে কি সুন্দৰকৈ কাঁইটবোৰ এৰুৱাই লৈছোঁ। চাব, সৰু সৰু কাঁইট থাকে, সেই কাঁইটসমূহ গুচুৱাই ল'ব। মই এতিয়া ৰেডি কৰি ল'ম। ভিডিঅ'টি শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ। এয়া পিঁয়াজ লৈ লৈছোঁ। পিঁয়াজৰ এতিয়া যিহেতু বহুত বেছি দাম, 4টা পিঁয়াজ লৈ লৈছোঁ সৰু চাইজৰ। আৰু ইয়াত মই মাছখিনি এতিয়া দি দিছোঁ আৰু লগতে মই সেই পিঁয়াজখিনিও দি দিলোঁ। 1 চামুচ মই দি দিছোঁ হালধি গুড়ি, 1 চামুচ দিছোঁ জলকীয়াৰ গুড়ি, আৰু মই দি দিছোঁ জিৰাৰ গুড়ি, আৰু এইফালে দিছোঁ মই ধনিয়াৰ গুড়ি। আৰু এনেকৈ আটাইখিনি মছলা দি দিব। লগত দি দিছোঁ মই বেচনটো চাই ল'ব, কম বেছি পৰিমাণ হ'লে দিব। আৰু এইফালে দিছোঁ আদা নহৰু পেষ্ট। ইয়াত আপোনালোকে জলকীয়া কাটিও দিব পাৰে, কেঁচা জলকীয়া আৰু কেঁচা ধনিয়াও দিব পাৰে, খুব সোৱাদ লগা হ'ব সেইখিনি দিলে। আৰু জালুকৰ গুড়ি যদি আছে অকণমান জালুকৰ গুড়ি দি দিব। হাতখনত তেল লগাই ল'ব। মই তেল লগাই লৈছোঁ, দেখিছেনে? এনেকৈ তেল লগালে হাতখনত লাগি নধৰে, তেতিয়া খুব সুন্দৰকৈ তাৰ গোল্লাৰ নিচিনা গোলাটো হৈ যায়। এতিয়া মই ৰেডি কৰি লৈ লৈছোঁ, ফ্ৰাই কৰি ল'ম এতিয়া খুব সুন্দৰকৈ। আৰু অন্যফালে মই বহাই ৰাখিছিলোঁ যিহেতু কেৰাহীখন, এয়া দেখিছেনে কেৰাহীটো গৰম হৈ গ'ল তেলটো। আৰু মই এটা এটাকৈ আটাইখিনি ইয়াত বহাই দিম। আপোনালোকে নাভাবিব ভিডিঅ' এটি বনোৱা খুব সহজ কথা বুলি। এই গৰমত ফেনখন অফ কৰি আমি ভিডিঅ'টি যেতিয়া বনাওঁ, ভিডিঅ'টি আমি এডিট কৰিব লাগে কামৰ মাজতে। আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ এইটো কাৰণে আপোনালোকে চাই ভাল পাব বুলি। বহুতে হয়তো এনেকৈ খোৱা নাই, বহুতে খাইছে। যিসকলে খোৱা নাই, মাছ খাব ভয় কৰে, মাছ খাই ভাল পায়, কাঁইটৰ ভয়ত মাছ নাখায়, সেইসকলে এনেকৈ খাব পাৰিব। সেয়েহে মই আজি এনেকৈ ভিডিঅ'টি আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। তো আপোনালোকে নিশ্চয় চাই ভাল পাব বুলি আশা কৰিছোঁ। এয়া দেখিছেনে মোৰ পকৰীখিনি বনাই ৰেডি হৈ গ'ল। দেখিবলৈ যিমান ধুনীয়া হৈছে আৰু খাবলৈ খুবেই টেষ্টি লগা। যিসকলে খাইছে সেইসকলে নিশ্চয় গমেই পাব, আৰু যিসকলে খোৱা নাই সেইসকলে এনেকৈ খাই চাব পাৰিব। আমি মাছৰ তৰকাৰী খাওঁ, মাছৰ চৰচৰি খাওঁ, মাছৰ ভুনা খাওঁ, নহয় জানো? ভুনা যদি খোৱা নাই খাই চাবচোন এবাৰ। কাঁইটবোৰ এৰুৱাই ভুনাও খাই চাব আপোনালোকে, খুবেই ভাল লাগে। পিঁয়াজ অকণ বেছি দিব লাগে তেতিয়াই, আৰু খুব সোৱাদ লগা হয়। মাছ বিলাহী দিও খাওঁ আমি। মাছ বিভিন্ন ধৰণৰ খাব পাৰি, নহয় জানো? ভাপত দিও খায় বহুতে। আৰু এনেকৈ আজি মই বনালোঁ, ভাবিলোঁ মই বনাইছোঁ যিহেতু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টি। এয়া দেখিছেনে? মোৰ ভিডিঅ'টি চাই কেনেকুৱা পালে আপোনালোকে জনাব। শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই